Hey guys, welcome back to my channel. আজি আমি গৈ আছো ৰাজগড়লৈ বুলি। বৰষুণ দিছে ৰখি ললো এই চাও বাউণ্ডাৰীত আছো। আমি আহিছো এইফালে দি এতিয়া সেইফালে যাম আগত তিনিআলিটো দেখিছে এইফালে দি ৰাইট সাইডে দি যাব লাগিব বাউণ্ডাৰী টাউন। বৰষুণ দি আছে কেমেৰাটো হেৰি হৈ গৈছে। বিশেষ কাম এটা যাবলগীয়া হ'ল দাদাৰ লগত বামনবাৰী টাউন। আমি এতিয়া পাইছোহি বামনবাৰী টাউন। আমি এতিয়া লেফ্ট চাইডে ঘূৰিব লাগিব। এতিয়া গ'লে মানে আমি মৰাণ পামগৈ। চাই লওক তেলটো ভৰাই লওঁ। তেল ভৰাই হ'ল এতিয়া গৈ আছো কেঁকুৰি পাইছোহি। কেঁকুৰি সোণাল নামঘৰ কি ধুনীয়া ৰাস্তা। আমাৰ ফালে যদি এনেকৈ বনাই দিয়া হ'লে বাইকখন ইফালৰ পৰা ইফালে এনেই চলাই থাকিলোহেঁতেন। ঔফুলীয়া চাৰিআলি আমি এতিয়া ৰাজগড় টাউন ফালে নাযাওঁ, অলপ দেৰি হোৱাৰ কাৰণে শ্বৰ্টকাট দি যাম। এইফালে দি গ'লে আপোনালোকে ৰাজগড় টাউন পাবগৈ। আমি এতিয়া চিধা যাম। এইডাল যদি কেনেবাকৈ পৰি যায় তলত এডাল টোলৰ ওচৰত। আমি বৰ্তমান পালোহি কেচেৰুগুৰি স্কুল। নামটোৱে নুফুটিছে ভালকৈ। এতিয়া কামবোৰ কৰি ঘৰলৈ উভতি অহাৰ সময়ত আপোনালোকৰ মাজৰ পৰা বিদায় লোৱাৰ আগতে আপোনালোকক চিনেমেটিক ভিউ এটা দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক শেষলৈ। অকমানি মৰমৰে পজা বহুদূৰ দেখা নেদেখা জনত মনত এই কথা আঁকি আঁকি দিয়া ৰঙে সাজিলে এই গহনা। গোৱা নোগোৱা গানত তুমি কল্পনা নয়ে নয়ে উঠি অহা এক সৰগী ঠিকনা। মেঘাদি অ মেঘাদি মুকুতাৰে